গাইছ আজি অৰুণাচলত আহি কিনে এটা বন্ধু লগ পালোঁ ইয়াৰ বন্ধু নমস্কাৰ মোৰ নাম পেগু আৰু মোৰো এটা ইউটিউব চেনেল এটা আছে সেই ইউটিউব চেনেলৰ নামটো হৈছে পেগু বুলি চাৰ্চ কৰিলে পোৱা যাব আপোনালোকে চাৰ্চ কৰি একবাৰমান হ'লে চাই দিব বন্ধু কিবা কোৱা কিবা কোৱা আমি আহিছোঁ ঘূৰিবলৈ ন আপোনাৰ চেনেলটোৰ নাম কোৱা মোৰ চেনেলটোৰ নাম চৰকাৰ এই চৰকাৰ এটা ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু ঘূৰি কিনে বহুত ভাল লাগি আছে আজি এনেও দেওবাৰৰ দিন হয় নাই দেওবাৰৰ দিন আমি অকণমান ছুটি পাইছোঁ আৰু ঘূৰিবলৈ বজাৰত যাব লাগিব এতিয়া মাৰ্কেটিং কৰিব লাগিব আকৌ মাৰ্কেটিং কৰিবলৈ যাম এতিয়া কি কিনি ল'বি বন্ধু মইতো আলু ল'ম আৰু বহুত বস্তু ল'বলৈ আছে বাৰু তেতিয়া তাতে দেখাম বাৰু আপোনালোকক আপুনি কি ল'ব মই বহুত কিবা কিবি ল'বলৈ আছে আমি মোক পূৰা মাৰ্কেটে উঠাই লৈ যাব লাগিব মাৰ্কেটটো উঠাই ল'ব পূৰা মাৰ্কেটে উঠাই লৈ যাম বুলি ভাবিছোঁ এইটো মাৰ্কেটখন উঠি ল'ব একেবাৰে কিমান টকা দি ল'ব মিনিমাম 2-2.5 লাখ টকা হ'ব 2-2.5 লাখ টকা বজাৰখন কিনি ল'ব চাহ ইমান হিমত আছে ইয়াত আৰে হিমত আছে বুলিতো কৈছোঁ না নহ'লে নকওঁ নহয় আমি এনেই এটা আপোনাৰ নামটো কি আছিলে মোৰ নাম অৰ্জুন চৰকাৰ আপোনাৰ বন্ধু মোৰ বহুত পেগু মোৰ নাম জানাই সমীৰ বৰ্মন আৰু ল'ৰাটোক অলপ ছাপোৰ্ট কৰি দিব আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব মৰম কৰিব আৰু ইয়াক